নমস্কাৰ নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ সমুদ্ৰকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ জ্ঞাতাৰ্থে যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। গতিকে বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক দেশ এক নিৰ্বাচনত অনুমোদন জনোৱা হৈছে। একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। খবৰৰ সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ। দেশত বলবৎ হোৱাৰ পথত এক দেশ এক নিৰ্বাচন। এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱত মোদী কেবিনেটৰ অনুমোদন। কোবিন্দ কমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰিছে এতিয়া মোদী কেবিনেটে। 2029 লোকসভা আৰু বিধানসভা একেলগে অনুষ্ঠিত কৰাৰ পৰিকল্পনা। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ 100 দিনৰ পিছতেই পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ। সমগ্ৰ দেশত একে সময়ৰ ব্যৱধানত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ এতিয়া প্ৰতিবেদনত। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন হৈছিল কমিটি। মাৰ্চ মাহতে কেন্দ্ৰৰ আগত প্ৰতিবেদন দাখিল কৰিছিল কমিটিখনে। দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত মোদী কেবিনেটে অনুমোদন দিছে প্ৰতিবেদনখনত। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত ডাঙৰ খবৰ। মাজত মাত্ৰ 13টা দিন অতি সহজতেই আপুনি মাটি-বাৰীৰ কাম কাজ, মাটি-বাৰীৰ সমস্যা সমাধান কৰিব পাৰে। মাটি-বাৰী সংক্ৰান্তীয় ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 13 দিনৰ পিছতেই ঘৰৰ পৰাই মাটি-বাৰীৰ সমস্যা সমাধান কৰিব পাৰিব ৰাইজে। 2 অক্টোবৰত মুকলি হ'ব মিছন বসুন্ধৰা 3.0। কি সুবিধা লাভ কৰিব মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে? অনলাইনৰ মাধ্যমেৰে সহজতে কৰিব পাৰিব মাটি-বাৰীৰ কাম কাজ। মাটি-বাৰীৰ নামজাৰি কৰোৱা, বাটোৱাৰা আদিৰ ক্ষেত্ৰতো ঘৰৰ পৰাই কৰিব পাৰিব আবেদন। দৰ্শকসকল, আবেদন কৰাৰ পাছতে শীঘ্ৰেই সমাধান হ'ব আপোনাৰ মাটি-বাৰীৰ যিকোনো সমস্যা। খাজানা দিবলৈ আপুনি মৌজাদাৰৰ কাৰ্যালয়লৈ নগ'লেই আপুনি অনলাইনৰ জৰিয়তেই এই কাম সম্পন্ন কৰিব পাৰে। অৱশ্যে অফলাইনতো খাজানা দিব পাৰিব আপুনি। মাটি-বাৰী সংক্ৰান্তীয় ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 13 দিনৰ পিছতেই ঘৰৰ পৰাই মাটি-বাৰীৰ সমস্যা সমাধান কৰিব পাৰিব আপুনি। 2 অক্টোবৰত মুকলি হ'ব মিছন বসুন্ধৰা 3.0। লেবাননত পেজাৰ বোমাৰ বিস্ফোৰণ, যাৰ ফলত প্ৰাণ গৈছে 11জনকৈ লোকৰ আৰু আহত হৈছে হাজাৰ হাজাৰ লোক। দৰ্শকসকল, এটা অত্যন্ত ডাঙৰ খবৰ জনাবলৈ লৈছোঁ। লেবাননত হাজাৰ হাজাৰ পেজাৰ বোমাৰ ফলত প্ৰাণ গৈছে 11জনকৈ লোকৰ। হাজাৰ হাজাৰ লোক আহত হৈছে এতিয়া বিস্ফোৰণৰ ফলত। আৰু এই বিস্ফোৰণৰ আঁৰত ইজৰাইল থকা বুলি অভিযোগ হিজবুল্লাহৰ। আহতসকলৰ ভিতৰত বহুজনৰ অৱস্থা এতিয়া সংকটজনক। আহতসকলৰ ভিতৰত হিজবুল্লাহৰ 3 সহস্ৰাধিক কেডাৰো আছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। লেবাননত পেজাৰ বোমাৰ বিস্ফোৰণৰ পিছতেই বিশ্বজুৰি এতিয়া চাঞ্চল্য। এই বিস্ফোৰণৰ পিছত আতংকিত হৈ পৰিছে লেবাননৰ জনতা। হিজবুল্লাহৰ অভিযোগ, ধাৰাবাহিক পেজাৰ বিস্ফোৰণৰ আঁৰত আছে ইজৰাইলৰ হাত। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ইজৰাইলে এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? মুখ্যমন্ত্ৰীয়ে কৈছে কেনেকৈ আপুনি ৰেচন কাৰ্ড লাভ কৰিব পাৰে। আপুনি কেনেকৈ আজিয়েই আবেদন কৰিব পাৰে নতুন ৰেচন কাৰ্ড লাভ কৰিবলৈ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই তেন্তে আপুনি আবেদন কৰক। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম হয় তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড পাবলৈ চৰকাৰী চাকৰিয়াল সেই পৰিয়ালত থাকিব নালাগিব। অৰ্থাৎ চাকৰিয়াল থাকিলে লাভ নকৰে ৰেচন কাৰ্ড। আজিৰে পৰা আপুনি আবেদন কৰিব পাৰে নতুন ৰেচন কাৰ্ড লাভ কৰিবলৈ। শীঘ্ৰেই চৰকাৰে প্ৰদান কৰিব বহু ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতি মাহে লাভ কৰিব বিনামূলীয়া ৰেচন। তাৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা।
ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এই ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম তেওঁলোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড। গতিকে আপুনি শীঘ্ৰেই ৰেচন কাৰ্ড লাভ কৰিবলৈ আবেদন কৰক। অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। অৰ্থাৎ অসম আৰক্ষীৰ পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে। কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড? এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে জানি ৰাখক। ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। 3-10-2024 তাৰিখৰ পৰা PST আৰু PETৰ পৰীক্ষাৰ দিন 23 ছেপ্টেম্বৰ তাৰিখৰ পৰাই ডাউনলোড কৰিব পাৰিব আপোনাৰ এডমিট কাৰ্ড। SLPRB ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এই এডমিট কাৰ্ড। মুকলি কৰা হৈছে SLPRB ৱেবছাইট www.slprbassam.in। এই ৱেবছাইটত গৈ আপুনি ডাউনলোড কৰিব পাৰে আপোনাৰ এডমিট কাৰ্ড। মুকলি কৰা হৈছে এটা ফোন নম্বৰ 8826762317। এই নম্বৰত আপুনি ফোন কৰি জানিব পাৰে সবিশেষ। আবেদনকাৰীৰ বাবে মুকলি কৰা হৈছে ইমেইল ID slprbadmitcard@gmail.com-ত আপুনি প্ৰেৰণ কৰিব পাৰে ইমেইল। অৱশেষত ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। আজিৰে পৰা অৰুণোদয় 3.0 আঁচনিত বাদ পৰিব কাৰ নাম? অৰ্থাৎ আঁচনিৰ পৰা বহু লোকৰ নাম কৰ্তন হ'ব পাৰে। কাৰ নাম বাদ পৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে জানি ৰাখক। কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন? ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ ধন। 45 বছৰৰ ঊৰ্ধৰ বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত। অবিবাহিত আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0ৰ পৰা বঞ্চিত হ'ব নোৱাৰিব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলায়ো লাভ কৰিব অৰুণোদয় আঁচনি। চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। ৰোগীয়া বৃদ্ধা মহিলায়ো লাভ কৰিব এই আবেদনৰ সুবিধা। ভিক্ষা কৰা মহিলাসকলক জিলা আয়ুক্তই নিজেই বিচাৰি উলিয়াই অৰুণোদয় 3.0ৰ অন্তৰ্ভুক্ত কৰিব লাগিব। অৰুণোদয় 3.0ৰ সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ। কাৰ নাম বাদ পৰিব অৰুণোদয় আঁচনি 3.0ৰ পৰা? পঞ্চায়তী বিষয়ভাৱ থকা মহিলাই লাভ নকৰিব অৰুণোদয় আঁচনি। অংগনবাড়ী কৰ্মী, আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িত মহিলাই লাভ নকৰিব অৰুণোদয় আঁচনি। 4 চকীয়া বাহন থকা সম্পত্তি থকা লোকেও লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন। ঠিকাদাৰৰ ঘৰৰ পৰিয়ালো লাভ নকৰিব অৰুণোদয়। পুৰণি হিতাধিকাৰীসকলেও এতিয়াও নতুনকৈ অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিব লাগিব। 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতি মাহে 467 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। অৰ্থাৎ যিসকল পুৰণা হিতাধিকাৰী আছিলে তেওঁলোকেও নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিবলৈ আবেদন কৰিব লাগিব।